চাওকচোন ইয়া মানে কি ধান ৰুই থৈছে। ধান ৰোৱাৰ পিছত মানে গৰু বন্ধা নাই। চাওক অলপ জুম কৰি দেখুৱাই দিছোঁ মই। এইবোৰ গৰু মানে ধানৰ কাষৰ ওচৰত মানে চৰি আছেই। মানে আৰু খেতি কৰিলে কিমানখিনি কষ্ট হয় আৰু কিমান খৰচ হয় এইবোৰ ৰুব পৰা নাই। চব কিমান টকা খৰচ কৰি পেলাই থৈছে আৰু এয়া ৰুব পৰা নাই। আৰু এই মানে অলপ ৰুইছে আৰু মাজে মাজে মানে গৰু ছাগলী ঘূৰি ফুৰিছে। আৰু মানে গৰু যদি নেবান্ধে আৰু গৰু পোহা সকলোকো কৈছোঁ মই, গৰু মানে বান্ধক। এতিয়া খেতি দিন মানে খেতি বাতি সামৰিলে আপোনালোকৰ মেলক, সেইটো আপত্তি নাই। এতিয়া মানে কি খেতি কৰি থৈছে আৰু কিমান কষ্ট হয় খেতি কৰাৰ কাৰণে আৰু কিমান পইচা খৰচ হয় আপোনালোকে জানেই। আৰু খেতিসকলেও মানে কিমান কষ্ট কৰি ৰুই থয় আৰু এনেকৈ যদি গৰু মেলি থয় তেতিয়াহ'লে কাৰ খং নুঠিব চাওকচোন। পিছত গৰু মাৰি দিয়াৰ পিছত ক'ব যে কেলৈ গৰু মাৰিলি, সেইটো প্ৰশ্ন নুঠে মানে। সেইটো কাৰণে মানে বান্ধিব লাগে গৰু, সকলোৱে বান্ধিব লাগে, গৰু ছাগলী চব বান্ধিব লাগে। বন্ধুসকল চাওক, এয়া ছাগলী আৰু এইফালে ধান ৰুই থৈছে। চাওক এইফালে ধান ৰুই থৈছে, এইবোৰ ছাগলী মেলি থোৱা আছে। আৰু মানে ছাগলী মেলিব লাগে, বান্ধিব লাগে এই সময়ত। আপোনালোকে জনাবচোন কথাটো আৰু শ্বেয়াৰ কৰিব ভিডিঅ', যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে খেতিয়কো পায় ভিডিঅ'টো আৰু গৰু পোহা সকলেও পায়। পূৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে বন্ধুসকল। পথাৰত দুচা হাল বোৱাৰ পিছতো মাটি অৱস্থা চাওক কেনেকুৱা কৰি দিলে বতৰে। আৰু এনেকুৱা টাইমত যিকণ ৰুইছে সেইকণো যদি গৰু ছাগলীয়ে খায় আৰু কাৰ খং নুঠিব। মানে এনেকুৱা কৰিব নালাগে, গৰু ছাগলী বান্ধিব লাগে। আৰু ভিডিঅ'টো যিমান পাৰে আকৌ এবাৰ কৈছোঁ পূৰা শ্বেয়াৰ কৰক, যাতে চবেই পায় ভিডিঅ'টো। আৰু এইবোৰ চাওক মাটিবোৰ কেনেকৈ ফাটি গৈছে। দুবাৰ হাল বোৱাৰ পিছত কিমান খৰচ কৰি পেলাইছে। কেইডৰা